বজালিত শিক্ষা বিভাগৰ কৰ্মচাৰীয়ে নামানে চৰকাৰৰ নিৰ্দেশনা ৰাজ্যৰ বিভিন্ন অভিযোগ অনুসৰি আমাৰ সাংবাদিক উপস্থিত হয় বজালিৰ অসম সৰ্বশিক্ষা অভিযান মিছন খণ্ড সমল কেন্দ্ৰত আমাৰ সাংবাদিক উপস্থিত হৈ ৰাতিপুৱা 10:30 কিন্তু কাৰ্যালয়ৰ ভিতৰচোৱা দেখি আমাৰ সাংবাদিকৰ চকু কপালত উঠে হাফিজ অংশলে আপৰি ধৰিছে শিক্ষা বিভাগৰ এই কাৰ্যালয় শাৰী পাতি থোৱা আছে চকী মেজ কিন্তু নাই কৰ্মচাৰী আমাৰ সাংবাদিকে দিয়া অভিযোগ অনুসৰি কাৰ্যালয়ৰ কৰ্মচাৰী 11-12 বজাতহে উপস্থিত হয় কাৰ্যালয়ত এনেকৈ চলি আছে অসম চৰকাৰৰ ৰণুজ পেগুৰ শিক্ষা বিভাগ এই প্ৰতিবেদনৰ পিছত গুৰু গোহাঁই নামনা কৰ্মচাৰীৰ ওপৰত ব্যৱস্থা ল'ব পাৰিবনে শিক্ষা বিভাগে এয়া হ'ব লক্ষণীয় বিষয় দেখাবতো নোৱাৰিম মইতো অথৰাইজ নহয় ৰেজিষ্টাৰ বুকটো দেখুৱাৰ কাৰণে সহি কৰেনে কৰোঁ সহি নকৰাকৈ কেনেকৈ সহি কৰিছেনে অঁ আজি কিমানজন কৰ্মচাৰী আছে গম নাপাওঁ কিমানজন আছে ইয়াতে যাই আছে ই মানে কি নাম আপোনাৰ প্ৰণৱ দেৱ চৌধুৰী তুমি জানাতো মোৰ নামটো নহয় ফিল্ডত গৈছিলোঁ আমি স্কুল এখনত মোৰ নৱজিৎ শৰ্মা সদায় দেৰি কৰে ৰাইজৰ পৰা অভিযোগ আহি আছে নহয় আমিতো ফিল্ডত যাওঁ ফিল্ডৰ পৰা আহি ইয়াত স্কুলত আহোঁ অফিচত ফিল্ডত যাওঁ তাৰপৰা ইয়াত আহোঁ কি নাম বুলি কৈছিলে নৱজিৎ শৰ্মা আচলতে সদায় ৰাইজৰ পৰা অভিযোগ আহি আছে আপোনাৰ নহয় অফিচত ষ্টাফখিনি বেলেগ আমি বেলেগ আমি ফিল্ডৰ পৰা আহি ইয়াত আহোঁ তাৰপিছত আমি ইয়াতে কাম কৰি গুচি যাওঁ আপোনালোকৰ হায়াৰ অথৰিটি আপোনাৰ হায়াৰ অথৰিটি ক'ত আমাৰ বিঅ' ছাৰ বিঅ' কিয় দেৰি হ'ল না আমাৰ ফিল্ড ডিউটি না ফিল্ডৰ মানুহ আমাৰ ফিল্ডৰ মানুহ হ'লে দেৰি হ'লে কথা নাই না স্কুলত গৈছোঁ কোন স্কুলত গৈছে মই ৰহাদাৰ স্কুলত গৈছোঁ ৰহাদাৰ স্কুলত পালেনে লগ পাইছোঁ আচলতে সদায় দেৰি আহক, কৰে নে? ভিতৰত আহকচোন। সদায় আহক। দেৰি কৰে নে? ৰাইজৰ আচলতে অভিযোগ পাইহে আমি আহিছিলোঁ নহয় সদায় দেৰি নহয় কেইটা বাজিলে কেইটা বজাত চোৱা নাই মই এতিয়া কৈছে 10টা বাজি যাবলৈ 10:30 বাজে আচলতে আচ্ছা ঠিক আছে কি বুলি কৈছিলে নামটো ওলাইছা কলি আপোনাৰ পদবী কি ৰিচাৰ্চ পাইছোঁ ৰিচাৰ্চ পাৰ্চন গতিকে সদায় দেৰি কৰাটো সঁচা নে মিছা নকৰোঁ আজি দেৰি হৈছে নকৰোঁ আমি দুজন মানে প্ৰায় সোনকালে আহোঁ আজি দেৰি হৈছে আজি অলপ দেৰি হৈছে মোৰ দুটামান ফোনো আহিছিলে বাটত কিহৰ বাবে দেৰি হ'ল দুটামান ফোনো আহিছিলে মই ৰ'ব লগা হ'ল তাৰমানে আমাৰ কিবা সেই হ'ব কিবা সেইটা কি কয় ছবি অঁকা এটা চলি আছে দুজনমান টিচাৰে মোক ফোনো কৰিছিলে তাৰপিছত মোৰ সেইটো হ'ল সেনেকৈ অলপ হেৰি হৈছে সেইটো অলপ দেৰি হৈছে কাৰণটো ঠিক আছে কিয় দেৰি হ'ল দেৰি মই গুৱাহাটীত গৈছোঁ ল'ৰাটোৰ এক্সিডেণ্ট হৈছে কালি মাকটো আছে পৰি এই পৰি নষ্ট হ'লে গালি জি এম চিত পঢ়ি আছে সন্ধিয়া যাই তাৰপৰা ডাইৰেক্ট এটা নামি দিলোঁ কিহত আচলতে কি আপোনাৰ ডেজিগনেশ্যনটো কি মই জুনিয়ৰ এছিষ্টেণ্ট জুনিয়ৰ এছিষ্টেণ্ট সদায় দেৰি কৰে বুলি নকৰোঁ কোনো আজি দেৰি হ'ল সদায় নকৰোঁ নুশুনে কিয় আজি দেৰি হ'ল কাক সুধিম আচলতে না দে প্ৰাঞ্জিতা আছে এতিয়া চিনিয়ৰ মানুহ মোতকৈ বা অফিচাৰো আছে শনিবাৰ ৰবিবাৰ অফিচ কৈছোঁ বন্ধ আছিল আপোনাৰ অফিচৰ মানুহেতো মিছাও ক'ব পাৰে ৰাইজেতো মিছা নকয় নেক্সট ডে আহি চাওক একদিন আৰু সংবাদ 365